হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আমি গৈ আছোঁ, মানে যাব লৈছোঁ এফালে, পাই লওঁ তাৰপিছত গম পাব। আমি আহিছোঁ জিজি ইকো ভিলেজ। আমাৰ ষ্টাইল নি এইখিনি আহিছোঁ, আমি সোমাই লওঁ এতিয়া। ইয়াৰ ভিউটো দেখাইছোঁ দেই, বহুত ঠাণ্ডা লাগিছে দেই। কোন ইয়াত ফটো উঠিম দেই এইখিনি। আমি ফটো উঠিলোঁ অলপ আৰু এতিয়া আমি পালোহি জিজি ইকো ভিলেজ। দেখিছেনে, ইয়াত ব'টিং কৰিব পাৰি। ইয়াতে এই ওপৰত বহিম গৈ বোলা। অঁ উঠিম আকৌ, ৰিলচ বনাম। মামি এই পানী চাইডে বহোঁ বোলা, কিন্তু সেইটো চাইডো ভাল লাগে। কোৱা কি খাবা? তাই বহুত লাজ কৰে দেই। এই নাম হ'ল মাইন। আৰু জানমণি তুমি কি খাবা এইটো কোৱা। কি খাবা কোৱাচোন তুমি? তাত ৰিলচ বনাব লাগিব। কি খাবা কোৱাচোন? উন্তি তুমি কি খাবা? বিৰিয়ানী নে কিবা স্পাইচি খাবা, মানে চাইনিজ ফুড খাবা নে কি খাবা? তুমি কি খাবা? বিৰিয়ানী, চিকেন ৰাইচ, খাবা। ভিউটো চব কি ধুনীয়া, একদম নেচাৰেল হয়। এই গছবিলাক ডাঙৰ হ'লে কিন্তু ভাল লাগিব দেই। চ' সিহঁতি লাগি আছে ৰিলচ বনোৱাত আৰু মই লাগি আছোঁ ব্লগ বনোৱাত। ইয়াত আহি ভাল লাগে। আজি মোৰ ছেকেণ্ড টাইম হয় ইয়াতে জিজি ভিলেজত অহা, আৰু ইয়াত আহি মোৰ ভাল লাগে। নেচাৰেল ইমান ধুনীয়া, ভাল ফিল হয় আহিবলৈ। আৰু এইটো আছে জিজি ভিলেজ হয় আপোনাৰ ডিৰিয়েল যোনফালে বজাৰ দুলীয়াজান ট্ৰেইন ক্ৰচিং পাৰ হৈ ৰাইট চাইডে সোমাই আহে, আৰু অকণমান দূৰ আহিলে পায়। অলপ আহিব লাগে, কিন্তু অলপ ভিতৰলৈ আছে। সিহঁতি বিজি আছে পূৰা ৰিলচ বনোৱাত, আৰু মই বিজি আছোঁ ব্লগ বনোৱাত। চ' ইয়াতে আহি কেনেকুৱা লাগিছে এক্সপ্লেইন কৰা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ভাল লাগিছে? বহুত। কিমান ধুনীয়া সেইটো কোৱা, কোৱাচোন। মজা লাগিছে, একদম হেপী ফিল হৈছে। আৰু ইয়াতে বাচ্ছাবিলাকৰ কাৰণে ইমান ধুনীয়া আছে। আৰু এইফালে আছে জুলনা, এয়া বাচ্ছাবিলাক খেলি আছে। আৰু সিহঁতি বিজি আছে পূৰা ৰিলচ বনোৱাত। দেখিছে, এনি টাইম অকল ৰিলচ বনাব পাৰে। এয়া ফটোৰ কথাটো ক'বই নালাগে, এনি টাইম। আৰু মই ৰৈ আছোঁ, মোক ফটো মাৰিবলৈও কোনো নাই, ভিডিঅ' বনাই দিবও কোনো নাই। চ' ইয়াৰ ভিউটো দেখাইছোঁ দেই একবাৰ, ৰ'ব। ইয়াৰ ভিউ হয় কি ধুনীয়া। এনি টাইম ৰিলচ ফটো। আমাৰ খানা আহি গ'ল। এই খাই শেষে হৈছে চিলি চিকেন, এইফালে পোলাও, ভেজ পোলাও ন, এইফালে আৰু এইটো ড্ৰামছ অফ হেভেন হয়। ৰাখা তাতে ৰাখা। এয়া চব খোৱাত বিজি। চ' ময়ো এতিয়া খাই লওঁ। এয়া চব খোৱা আৰম্ভ কৰিলে, খাই আছে পূৰা খোৱাত বিজি, ভোকত মই পূৰা একদম আছে। মই খাই লওঁ দেই। এয়া মই নুডলছ খাইছোঁ লাজত একদম। পূৰা হাৰ্ডি খাইছোঁ চব।
ইয়াত গধূলি হ'লে মানে ইয়াৰ ভিউটো আৰু বেছি ধুনীয়া হয় দেখিছেনে কি ধুনীয়া লাগিছে ইয়াত খাই কিনে আৰু ভিউটো চাই থকা মজাই বেলেগ আৰু যদি কোনোবাই বিচাৰে বটিঙো কৰিব পাৰে হয় নাই ইয়াতে চ' আমি খাই পেলাই এইফালে পূৰা ভিউটো পূৰা এনজয় কৰি আছোঁ আৰু এইটো হ'ল বেক চাইড চব ভিউটো কি ধুনীয়া এইবিলাক ফিছাৰী হয় এইবিলাক চব বাঁহৰ হয় আৰু এনেকৈ যাব পাৰি কি ধুনীয়া লাগিছে আমাক খোৱা হৈ গ'ল একজনী আকৌ ফটোত পূৰা বিজি মই মাৰি দিম নেকি ফটো অ'কে মই মাৰি দিছোঁ তাই অকল এইটো পষ্টে থাকে কেনেকুৱা লাগিছে জামিন ইয়াত আহি কিনে বহুত ভাল লাগিছে বহুত ধুনীয়া হয় জেগাটো অ'কে পূৰা আন্ধাৰ হৈ গ'ল এতিয়া মই সিহঁতৰ ওচৰলৈ গৈ আছোঁ আৰু এতিয়া তাৰপিছত যোৱা উঠা আকৌ সেইটো উঠা মানে উঠা ইয়াত উঠা উঠা অঁ জানো তুমি পেলাই দিম মই অ'কে উঠা তুমি বহি দিয়া বহি থাকা অঁ ইকুৱেল হৈ লোৱা অ'কে ভৰি লোৱা সিহঁতি এতিয়া খেলি আছে তুমি কোন ক্লাছ ক্লাছ 2 সিহঁতি এতিয়া খেলি আছে আহা মোক হিলাবা আহাচোন মই জুল নাখিলো মোক এইটো মই খেলি আছোঁ বুলি দিবলৈ যাওঁ এয়া আমাৰ সৰু বাচ্চা ক্লাছ 2 জাষ্ট কি কৰিছা মোৰ মুখত লাট পৰিলে কথা বেয়া মই পোৱালিটো কান্দিছে হৈ যাব হৈ যাব মই এতিয়া সিহঁতৰ টাইম ক্লাছ 2 এণ্ড ক্লাছ 1 কেনেকুৱা লাগিছে উঠি হাই কোৱা খেলিলোঁ সিহঁতি খেলিছে বহুত মানুহ হয় ইভিনিং টাইমত দিনত ইমান নাথাকে কিন্তু ইভিনিং হোৱাৰ লগে লগে বহুত মানুহ আহি যায় খেলিবৰ কাৰণে বেবীবিলাকৰ কাৰণে বহুত ভাল সৰু বাচ্চাবিলাকৰ কাৰণে ত' ইয়াত টুইন্স বেবী কিমান কিউট লাগিছে ত' আছে ইয়াত বহুত আছে চব ফটোত বিজি আমাৰ কিজনী গোটেইকেইজনী বিজি চ' সিহঁতি ক্লাছ 1 আৰু 2 ক্লাছৰ সিহঁতি তুমি কোন ক্লাছত পঢ়া আৰু তুমি কোৱাচোন উঠি কিনে জুনলা একো নোকোৱা যে মনে মনে মোৰ মাস্কখন কথা কেনেকুৱা লাগিছে সেইটো কোৱাচোন তুমি ভাল লাগিছে কিমান ভাল লাগিছে মোৰো ভাল লাগিছে আজি বহুত দিনৰ পাছত এনেকৈ জুলনা উঠিছোঁ আৰু সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিছে আপোনালোকেও আহিব জিজি ভিলেজ আৰু এনজয় কৰিব পাৰিব সৰু বাচ্চাৰ নিচিনা যদি বিচাৰে জুলনা উঠিব পাৰিব আৰু বহুত আছে এক্টিভিটি বহুত আছে এইবিলাক চ' আহিব অঁ দেখালোঁ সেই ইয়াত ফটো এটা উঠিম দেই জিজি ইক' ভিলেজ চ' মোৰতো বহুত বেছি ভাল লাগিছে এইটো মোৰ ছেকেণ্ড টাইম হয় ইমান ওচৰত আছে যদিও অহা নহয় ত' আজি লৈ আহিছে আৰু আহিছোঁ
বেছি খেলিলোঁ আৰু আকৌ সিহঁতি আকৌ উঠিছে। কোৱাচোন কোনে কোন ক্লাছত কোৱা? তো মই দেখাই আছোঁ দেই সিহঁতক। পেন ফাটি যাব কিন্তু, পেন ফাটি যাব। এনেই কৈছোঁ হা, ইমান ভয়। ইমান ধুনীয়া জেগা, তাতে এনেকুৱা মজা মিউজিক। ক্লাছ 1ৰ ছোৱালী, ক্লাছ 2 আৰু 1ৰ। তো তোমাক কেনেকুৱা লাগিছে আহি কিনে কোৱা? কিমান ভাল লাগিছে? পিছে চলিয়ে তু পিছে চলিয়ে তু পিছে চলিয়ে। ইমান ধুনীয়া মিউজিক বাজি আছে। পেকিঙত কি ল'লোঁ? নান আৰু চিলি চিকেন এণ্ড পোলাও ন? চন্দন হেৰি আহিলে বাই বাই। আমি এতিয়া যাব লৈছোঁ আৰু ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বাই।